হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনত ৰিধিমা দত্ত চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনত ৰিধিমা দত্ত চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত নাম হৈছে পলাশী দাস জনপ্ৰিয় অভিনেত্ৰী পলাশী দাসৰ জন্ম হৈছিল 1999 চনৰ 25 ছেপ্টেম্বৰ তাৰিখে জনপ্ৰিয় অভিনেত্ৰী পলাশী দাসৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু এজন ককায়েক আছে তেওঁৰ দেউতাকৰ নাম হৈছে অৰুণ দাস মাকৰ নাম হৈছে অনিমা দাস আৰু ককায়েকৰ নাম হৈছে প্ৰীতম দাস জনপ্ৰিয় অভিনেত্ৰী পলাশী দাসৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুল পঢ়িছিল ডন বক্স বাকচুং যোৰহাটৰ পৰা আৰু হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছে আছাম ৰাইফলছৰ পৰা আৰু গ্ৰেজুৱেশ্যন কৰিছে ইংলিছত দিল্লী ইউনিভাৰ্চিটিৰ পৰা শেষত তেওঁ মাছ কমিউনিকেশ্যন কৰিছে কটন ইউনিভাৰ্চিটিৰ পৰা জনপ্ৰিয় অভিনেত্ৰী পলাশী দাসে অভিনয় কৰা দুখনমান ধাৰাবাহিকৰ নাম হৈছে পল অনুপল বোৱাৰী 2 আৰু পুৱতি তৰা বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনত ৰিধিমা দত্ত চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আপোনালোকে বাৰু ৰিধিমা অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোক কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে হৃদয়তে রাখিছো গোপনে ও নজনানো বুজাকে সুমানাহি বুকুতে ও ভাল পোৱাৰ শিহৰ